বিকাশ বেলুং সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ নতুন গীত এটিৰ কাৰণে বন্ধু মিণ্টুমণি ঘৰলৈ। মোৰ লগত আছে মৃদুদা। মৃদুদা কিবা এটা ক'ব লোকে তো বিকাশৰ নতুন গান এটা কৰিব, তাতে গৈ আছোঁ আমি আজি মিণ্টুমণি ঘৰত। তো মোৰ লগত আছে উত্তম। তো আমাৰ তেওঁ মানে বহুত ইণ্টাৰেষ্টেড এইটোৰ প্ৰতি। তো মোৰ লগতে থাকে। তো নতুনকৈ কাম এটা কৰিম, তেওঁ থাকিব লগতে। আমাৰ দৌ আছে। আমি ডিপলিঙৰ পালোহি আৰু অকণমান পাছতে বন্ধু মিণ্টুমণি ঘৰ পামগৈ। আমাৰ লগত আছে এইফালে আমাৰ দাদা গাড়ী চলাই আহিছে। এইফালে দাদা আছে, কিবা এটা কৰি দিওঁ দাদা। হাই হাই, ঠিক আছে, আমি গৈ আছোঁ। পামগৈ অলপ পিছত ন? পামগৈ পালোগৈ অলপ। তাৰপিছত আমাৰ এইফালে লক্ষিতা পূৰা ৱেইটিং নহয়, মই কিবা কথা এটা পাতি আছোঁ। আমি ক'ত গৈ আছোঁ এতিয়া? টিমন। মই অথনি ভালকৈ ক'ব নোৱাৰিলোঁ এই গান এটাৰ কাৰণে। বাকী শুনিব, পিছৰখিনি দেখাব বিকাশ দেই। ঠিক আছে। আমাৰ এইফালে ৰাহুল দা আছে। চ' হাই ফ্ৰেণ্ড, তো আহি আছোঁ নতুন বিকাশৰ নতুন গান এটা আজি কৰিবৰ কাৰণে। আপোনালোকে আশীৰ্বাদ কৰিব সকলোৱে, এই আগবাঢ়ি যাব পাৰে সকলো কামতে আমি। তো মোৰ লগত আছে আমাৰ ডান্সাৰ এইফালে অকণমান মুখত আহি দিয়ক। একশ্যনো কৰে। হাই হাই, একশ্যন আৰু ডান্সাৰ উত্তম বৰুৱা। মজা উত্তম বৰুৱা ভাল ডান্সাৰ। ঠিক আছে, গৈ আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। পালোহি আমি মিণ্টুহঁতৰ ঘৰ পাই সোমাইছোঁ। আহি ঘৰতে আছে, তাৰ ষ্টুডিঅ' পাইছোঁহি আৰু ষ্টুডিঅ'ৰ মুখৰ আগত এখন বেনাৰ আছে। ধুনীয়াকৈ আপোনালোকে চাই ল'ব। তাক যদি কেনেবাকৈ যোগাযোগ কৰিবলগীয়া হয় যোগাযোগ কৰিব। খুব ভাল কাম কৰি আছে। এইফালে বেনাৰখন দেখাই আছোঁ। বেনাৰখন যোগাযোগ নাম্বাৰ আছে, যোগাযোগ কৰি ল'ব বস্তুখিনি। ঠিক আছে, ভিতৰলৈ সোমাই গৈছোঁ, তাৰপিছত দেখাই আছোঁ। আহি পিনে ষ্টুডিঅ'ৰ ভিতৰত সোমালোঁ। অথনি লাইভ কি ভিডিঅ' কৰা নাছিলোঁ, মোৰ মানে ফোনটো চাৰ্জ নাছিলে, চাৰ্জ দিলোঁ। এতিয়া মোৰ গাইড দিয়া হৈ গ'ল। মানে জুবিনদাৰ গীত কেইটিমান লগ খুৱাই পিনে কভাৰ চং কৰিছোঁ। বহুত দিনৰ আশা এটা আছিলে, পূৰণ কৰিবলৈ গৈ আছোঁ। মানে এতিয়া আমাৰ লক্ষিদাই গাইড দি আছে, এজনে দি আছে গাইড। এজনো ক'ব আৰু লাহেকৈ, তাৰপিছত যাম ঘৰলৈ। তাৰপিছত আমাৰ ইয়াত মেইন মানুহ আছে, বন্ধু মিণ্টুমণি ঘৰত আছোঁহি। মিণ্টুমণি আছে, ধুনীয়াকৈ কামখিনি কৰিব। কিবা এটা কৈ দিয়া তুমি। নমস্কাৰ, মই মিণ্টুমণি গগৈ আৰু এইফালে মোৰ বন্ধু সুৰুজ আছে, আৰু এইফালে মোৰ ককাই ঋতুৰাজ, আৰু এইফালে এজন বন্ধু, এইফালে এজন ককাই। সকলোবোৰ আছোঁ, আমি কাম কৰি আছোঁ। আৰু দুজনমান বাহিৰলৈ গৈছে। আৰু সকলোৱে এই বন্ধু আৰু আমাৰ ককাই এজনৰ গীত আহি আছে। আশীৰ্বাদ কৰিব, মৰম চেনেহ দি যাব, আশা থাকিল। আৰু ধন্যবাদ, ইমানে ক'লোঁ। এতিয়া আমি ঘৰলৈ যাব লৈছোঁ। পূৰা ডাঙৰ বৰষুণ দি আছে। এতিয়া ৰাতি বাজিছে 11:30। ঘৰলৈ যাব লৈছোঁ, পূৰা বৰষুণ দি আছে। 11:40। আহি আমি পাইছোঁহি। আৰু এইফালে দাদা আছে। আমি কিৰণ দাহঁতৰ ঘৰৰ ওচৰ পালোঁহি। এতিয়া আমাৰ কিৰণ কবিৰ গান গাইছিলে। কি গান আছিলে? ছিংগাৰ ভণ্টি বিয়া বুলি গানটো গাইছিলে। ভণ্টি বিয়া। তো কিৰণ কবিৰ ঘৰ পাইছোঁহি। ইয়াৰ পৰা বিকাশত যাব আজি আৰু 5 কিলোমিটাৰ যাব সিহঁতি দূৰলৈ। ইয়াতে মানে কিবা এটা পেকেট এটা খাই লওঁ, মানে কেপি চেপি আৰু কিবা। মানে এতিয়া পূৰা 12:30 বাজিছে। তামোল বা পেকেট কিবা এটা। 12:30 বাজিছে। এতিয়া কিৰণ দাক আমি উঠাইছোঁ। শুই আছিলে, তেওঁ উঠাইছোঁ দেই। উঠিছে চাগে, বেলেগ অৱস্থাত আছে, তেওঁ নেদেখাম আৰু। ঠিক আছে, আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট কৰিব। আমাৰ এইফালে দাদাক অকণমান দেখাই দিওঁ। দাদা
আজিলৈ আহিছোঁ দেই বাই বাই